আৰক্ষীৰ জালত প্ৰবঞ্চক দীপাংকৰ বৰ্মন। আৰক্ষীয়ে সন্ধান ওলালে প্ৰবঞ্চক দীপাংকৰৰ টকাৰ খনি। প্ৰবঞ্চক দীপাংকৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ধন আৰু সোণৰ অলংকাৰ। ৰাজ্যক কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ আন এগৰাকী খলনায়ক ডিবি ষ্টক কাণ্ডৰ মাষ্টাৰমাইণ্ড মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনক দেওবাৰে এক সফল অভিযানৰ অন্তত গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দীপাংকৰ লুকাই থকা গোৱাৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ ধনৰ লগতে ভোজন পৰিমাণৰ সোণৰ অলংকাৰ। আৰক্ষীৰ জালত পৰিছে ৰাজ্যক কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰী ইজনৰ পিছত সিজন খলনায়ক। দেওবাৰে এই ট্ৰেডিং কেলেংকাৰীৰ কাণ্ডৰ আন এগৰাকী মূল খলনায়ক মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ট্ৰেডিং কেলেংকাৰীৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা বিগত প্ৰায় ৬৬ দিন আৰক্ষীৰ চকুত ধূলি দি পলাতক অৱস্থাত আছিল প্ৰবঞ্চক দীপাংকৰ। হাজাৰ হাজাৰ কোটি টকা লুণ্ঠনৰ অভিযোগত অভিযুক্ত দীপাংকৰে ৰাজ্যৰ বাহিৰত আত্মগোপন কৰা বুলি অনুমান কৰা হৈছিল যদিও তেওঁৰ সন্ধান লাভ কৰা নাছিল আৰক্ষীয়ে। অৱশেষত দেওবাৰে এক সফল অভিযানৰ অন্তত গোৱাৰ পৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এচিপি অমিত মাহাতুৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ এটা দলে গোৱাত আত্মগোপন কৰি থকা দীপাংকৰক গ্ৰেপ্তাৰ কৰে। অভিযান কালত আৰক্ষী দলটোৱে দীপাংকৰ লুকাই থকা গোৱাৰ কোঠাৰ পৰা উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ ধন, লগতে ভোজন পৰিমাণৰ সোণৰ অলংকাৰো দীপাংকৰৰ গোৱাৰ কোঠাৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কৰাৰ পিছতে কোঠাত লুকাই ৰখা ধন আৰু অলংকাৰসমূহ উলিয়াই দিয়ে দীপাংকৰে। প্ৰবঞ্চক দীপাংকৰৰ গোৱাৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা ধনৰ পৰিমাণ ২৭,০৬,০০০ টকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে সোণৰ অলংকাৰসমূহৰ লগতে এই বৃহৎ ধনৰাশিও জব্দ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে অনলাইন ট্ৰেডিঙৰ জাল পেলাই হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন চলাইছিল প্ৰবঞ্চক দীপাংকৰে। ইফালে কালি দীপাংকৰৰ গ্ৰেপ্তাৰৰ পিছতে ডিবি ষ্টকত নলবাৰীৰ কাৰ্যালয়ত তালাচী চলাই এই গোচৰত তদন্ত চলাই থকা কেন্দ্ৰীয় সংস্থা CTheৰ এটা দলে এই অভিযানত কালত কাৰ্যালয়ৰ পৰা বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে। CTheৰ এই অভিযানৰ সময়ত দীপাংকৰ খুৰাকে অভিযানকাৰী দলটোক সহযোগ আগবঢ়ায়। উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ GS ৰোডৰ উলুবাৰীত ডিবি ষ্টক কনচালটেন্সি নামত এক বিত্তীয় প্ৰতিষ্ঠান খুলি সমগ্ৰ দেশতে লুণ্ঠনৰ জাল পেলাইছিল মহাপ্ৰবঞ্চকগৰাকীয়ে। তেওঁৰ প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিলে অভাৱনীয় হাৰত ধন ঘূৰাই দিয়াৰ প্ৰলোভন দিছিল দীপাংকৰে আৰু এই প্ৰলোভনত পৰি বহু লোকে ধন বিনিয়োগ কৰিছিল দীপাংকৰৰ ডিবি ষ্টকত। কিন্তু অনলাইন ট্ৰেডিং কেলেংকাৰীৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ওলাই পৰিল দীপাংকৰৰ এই প্ৰবঞ্চনাৰ কাৰচজি। ডিবি ষ্টকৰ নামত দীপাংকৰে প্ৰায় ৭,০০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ লগতে দীপাংকৰে পতা এই প্ৰবঞ্চনা জালত ভৰি দিছিল দেশৰ আন প্ৰান্তৰ লোকেও। এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে অসম আৰক্ষী তদন্তত নামি পৰে। ইয়াৰ পিছতে আত্মগোপনকাৰী দীপাংকৰৰ সন্ধানত চলোৱা হয় ব্যাপক অভিযান। অভিযুক্ত দীপাংকৰ পিতৃ মাতৃকো আৰক্ষীয়ে দীপাংকৰৰ সন্ধানত জেৰা চলাইছিল যদিও পোৱা নাছিল কোনো তথ্য। ইয়াৰ পিছতে এই গোচৰ CBIলৈ হস্তান্তৰ কৰা হয়। ইতিমধ্যে তদন্তৰ সময়ত মহাপ্ৰবঞ্চক দীপাংকৰৰ 12টাকৈ বেংক একাউণ্ট জব্দ কৰা হৈছে। ইফালে এই কেলেংকাৰীত নাম সাঙুৰ খোৱা দীপাংকৰৰ প্ৰেমিকা মনালিছাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এতিয়া দীপাংকৰৰ গ্ৰেপ্তাৰৰ পিছত এই কেলেংকাৰীৰ গোচৰত বৃহৎ তথ্য উন্মোচন হ'ব বুলি আশা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট CThe।